হেল্ল' ৰাইজ, মই ভানুশ্ৰী। মই মোৰ এটা নতুন মিনি ভ্লগলৈ সকলোকে স্বাগত জনাইছোঁ। তো আজি হৈছে কাতি বিহু। তো মোৰ তৰফৰ পৰা সকলোকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ দেই। এতিয়া গধূলি হৈছে, তো লাহে লাহে চাকি বন্তি জ্বলাব যাব লাগিবই, হয় নাই বাৰু। এতিয়া দাদাহঁতে বনাই আছে দেৱালীলৈ বুলি, মানে চেমা পূজালৈ ইয়াক কিবা চাকিৰে কিবা বনাব। তো মই দেৱালীৰ দিনা দেখুৱাই দিম দেই আপোনালোকক। তো এয়া মই ৰবাব টেঙাটো কাটিলোঁ, আপোনালোক মানে মাজে দুফাল কৰি ল'লোঁ, কাৰণ প্ৰসাদত দিব লাগিব ন। তো আপোনালোকৰ বিহু কেনেকুৱা গ'ল কমেণ্ট কৰিব দেই। আমাৰ কিন্তু বহুত বেয়া গ'ল, তো ভাল নলগা হৈছে মন চন। তো এতিয়া গধূলি টাইমখিনি আমি আহিলোঁ চাকি জ্বলাবলৈ পথাৰলৈ বুলি। তো আমিকেইটা আহিছোঁ, মা, মই, ভাইটি, ভণ্টি, আকৌ কণমানিকেইটা আহিছে। তো ইয়াতে প্ৰসাদখিনি দি লৈ আকৌ ঘৰতো দিলোঁ প্ৰসাদ দি পিনি এতিয়া গধূলি হ'ল। মাহঁতে চাই আছে টিভি, মানে বাতৰি চাই আছে বাৰু। মই অকণমান আগতে দি ল'লোঁ চাকিখিনি ধুনীয়াকৈ। এন্ধাৰো হ'ল যিহেতুকি চাকি তুলসীৰ তলত দিলোঁ, ফুলৰ তলত দিলোঁ, আকৌ তামোলৰ তলত দিলোঁ। এতিয়া দাদাহঁতে যাব প্ৰসাদ তুলিবলৈ ঘৰে ঘৰে। আপোনালোকৰ সেইপিনে যায়নে? আৰু আমাৰ ইয়াত ধইনা বগৰী বুলি কয় দেই গাইজ। আৰু এতিয়া ধুনীয়াকৈ ৰুটি খালোঁ। তো মাক এবাৰ বাই দিবলৈ ক'লোঁ দেই। তো আকৌ এবাৰ কৈছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ। তো আজিলৈ